Hello guys, আপোনালোকে চাই আছে পিয়াছ এণ্টাৰটেইনমেণ্ট ইউটিউব চেনেল আৰু পিয়াছ এণ্টাৰটেইনমেণ্ট ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিবলৈ লৈছোঁ বৰষা আৰু ভাস্কৰ দাৰ লগত। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে কোনে কেনেকৈ লগ পাইছিল? সঁচাকে নাই প্ৰথম যেতিয়া লগ পাইছো এজ এ ফেন হি কেম শিৱসাগৰ মই প্ৰথম দেখিছো আৰু মই কিবা বিহুৰ কিবা এটা শ্ব' এটাৰ শ্বুটিং কৰিব গৈছিলো। এতিয়াও বৰষা প্ৰথমে কোনে প্ৰপ'জ কৰিছিল? প্ৰপ'জ ঠিক তেনেকুৱা নাছিলে। মই আগতে কৈছো যে আমি কথা পাতোতে কথা নপতাকে থাকিব নোৱাৰা আৰু ভাস্কৰ বৰুৱাই প্ৰপ'জ কৰিব। এই কিছ কৰা ইমজিটো পঠিয়ালেও ৰিপ্লাই নিদিয়ে এনেকুৱা মানুহ until unless something really serious started আমাৰ মাজত কিবা তেনেকুৱা আৰম্ভ হৈছিল তেতিয়ালৈকে কিন্তু মই এনে ফুটিতে কেতিয়াবা দি দিলো। আপোনালোকৰ দুজনৰ মাজত ডিচিপ্লিন বেছি কাৰ? কিন্তু এতিয়া আমি দুইটাৰে তেনেকুৱাই অৱস্থা। তাইৰ ৰুমটো দেখা নাই মানুহে ভাবে ডিচিপ্লিন বুলি। এতিয়া মই সদ্যহতে ৰেফিউজি টাইপ এটা মোৰ পৰিস্থিতি চলি আছে। আগতে মায়ে কৈছে এইটো এই মাকে কৈছে আৰু আগতে যেতিয়া তাই শ্বুটিঙৰ পৰা যায় মাকে সদায় ৰুম চুম ঠিক কৰি থয় মানে যোৱাৰ সময়ত গোটেই পেলাই মিলি গোটেই অৱস্থা মানুহে ভাবে ডিচিপ্লিন বুলি। কিন্তু আপুনি আছে নহয় মানে মই নাই মিলাব পৰা নাই। প্ৰথম কথোপকথন কেনেকে আৰম্ভ হৈছিল? এই কথা শেষ হৈ যায় যে তাৰপিছত কি পাতিম বুলি। আৰু কোৱাচোন তোমাৰ বিষয়ে। মানে মোৰ এনেকে আছিলে গাৰ্লফ্ৰেণ্ড এগৰাকী ব্ৰেকআপ হ'ল এতিয়া মানে মই মনতে হৈছে যে কোনে গাৰ্লফ্ৰেণ্ডৰ কথা সুধিছে মইতো সোধা নাই মই খবৰহে সুধিছো বা আৰু কোৱা তোমাৰ জীৱনৰ বিষয়ে। হু ইজ আস্কিং এবাউট ইয়ৰ এক্স গাৰ্লফ্ৰেণ্ড তাৰমানে এইটো বুজাব খুজিছে মোৰ মানে কোনো নাই আৰু। ৰিলেশ্যনশ্বিপত কি বেছি ইম্পৰ্টেঞ্চ? এজ আৰু বাকী নিমিলা বিলাক কোনো কথা নহয়। ফাৰ্ষ্ট ৰেচপেক্ট থাকিব লাগে আৰু মৰম কৰিব লাগে, সঁচা হ'ব লাগে। মোৰ কাৰণে কি পইণ্টটো ইন এ ৰিলেশ্যনশ্বিপ ইজ অলৱেজ ৰেচপেক্ট। মানে প্ৰেম বুলি লাভ যিটো বস্তু ইটছ এ ক্লাষ্টাৰ অফ মেনি ইমোশ্যনছ। গতিকে যিটো সম্পৰ্কত সন্মান নাথাকিব মই ভাবো সেই সম্পৰ্কটোত প্ৰেম কেতিয়াও থাকিব নোৱাৰে। চ' মই সদায় এটা কথাই আমি দুটাই দি মেক ইট এ পইণ্ট। ধন্যবাদ থাকিল আপোনালোক দুজনকেই। আপোনালোকৰ জীৱন সুন্দৰ হওক, মধুৰময় হওক তাৰ উজ্জ্বল কামনা কৰিছোঁ। কাৰণ মই সেইটো ৰোলত সোমাই থাকিব লাগিব একদম মোক ডিষ্টাৰ্বেঞ্চ আণ্ডাৰ কাভাৰ একদম।